মোৰ লগত আছে আমাৰ য়াকান্তানী, কাৰণ য়াকান্তানী এইকাৰণে কৈছোঁ, ইয়াৰ মানে এটা ইউটিউব চেনেলটোৰ নাম হৈছে য়াকান্তানী, মানে ইংৰাজীত ক'ব ব্লেক মেন আৰু অসমীয়াত ক'ব কোলা মেন। চ' বেয়া নাপাব, আমি আকৌ গৈ থাকিম, আমাৰ লগত থাকিব। আমি বৰ্তমান কিবা এটা গৈ আছোঁ, মই যাব ওলাইছোঁ, গতিকে বলক মোৰ লগত। প্ৰায় আমাৰ লগৰজনক অপেক্ষাৰত হোৱাৰ পিছত মানে একেলগে যোৱাৰ কথা ভাবিছিলোঁ, তো ৰামৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ, মই তালৈ বাট চাই আছিলোঁ, কাৰণ একেলগে যাব লাগিবতো, কাৰণ আজিকালি ধাম হৈছে যিমানে মানে গাড়ীৰ ধাম মানে ভাড়াটো, এইকাৰণে বাইকেদি যাবলৈ চেষ্টা কৰিছিলোঁ। অপেক্ষাত উপস্থিত হৈছিলোগৈ মোৰ এই ঠাইটোত, আৰু যাত্ৰাটো আৰম্ভ কৰিলোঁ মানে ঠাইলৈ আৰু আমি অৱশেষত বঙালমৰা যোৱা মৌগুলি পালোহি। চাই থাকিব আমাৰ ভিডিঅ'টো। বৰ্তমান আমি আকৌ যাম, বৰ্তমান আমি অব্যাহত অৱস্থাত হৈ আছোঁ, চাব পাৰিব। বেছি দূৰ নাই, আৰু যাব লাগিব, আৰু 5 মিনিটমান আৰু যাব লাগিব, একো নহয়, বাইকে হয়নে নহয়, তেল আছে নহয় জানো? আছে ন? তো মোৰ লগত আছে আমাৰ য়াকান্তানী, কাৰণ য়াকান্তানী এইকাৰণে কৈছোঁ, ইয়াৰ মানে এটা ইউটিউব চেনেলটোৰ নাম হৈছে য়াকান্তানী, মানে ইংৰাজীত ক'ব ব্লেক মেন আৰু অসমীয়াত ক'ব কোলা মেন। চ' বেয়া নাপাব, আমি আকৌ গৈ থাকিম, আমাৰ লগত থাকিব। দিবলৈ লৈছোঁ, চাব। ব্লগিং ভিডিঅ' বনাব নাজানিলেও আপোনালোকৰ কাৰণে ব্লগিং ভিডিঅ' বনোৱা চেষ্টা কৰিলোঁ। যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব। ট্ৰাই কৰিলোঁ, আৰু ব্লগিং ভিডিঅ' বনোৱাত ইমান পাকৈত নহয়, আগতে কৰাও নাছিলোঁ, সেইবাৰ কৰি চাইছোঁ, তো মৰম দিব। আমাৰ বড়োকেদি কৰি গৈ আছে, মানে আমাৰ ৰামানদী ৰাস্তা প্ৰায়ভাগ আমাৰ অঞ্চল বুলি কৈছোঁ, কাৰণ আমাৰ দুৱাৰগাঁও আৰু বঙালমৰা মানে হয়তো বেছি দূৰ নহয়। চ' আমাৰ অঞ্চল বুলি কৈ লৈছোঁ, বড়ো খেতি কৰা হয় আমাৰ ঈদকালত। আমি উপস্থিত পালোহি বঙালমৰা, মোৰ লগত গৈ আছে। আজি কামটো নহ'ল মানে আপোনালোকে বুজিছে জানো? মানে মোৰ এতিয়া SBI বেংকৰ একাউণ্টটো মানে বঙালমৰাতে আছে, মানে SBI বেংকত। তো তাৰ কাৰণে ATM এটা এপ্লাই কৰিব লাগিছিল, মানে ATMটো আজিকালি প্ৰয়োজন হয়, মানে অনলাইন কিবাৰ কাৰণে মানে আমাৰ যিহেতু চেমিষ্টাৰৰ কিছুমান ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আজিকালিতো অনলাইন যোগে পইচাটো দিব লাগে, সেইকাৰণে মানে ATMটো মাষ্ট বি জৰুৰী হয়, মানে প্ৰয়োজনীয়, এইকাৰণে এপ্লাই কৰিব গৈছিলোঁ, কিন্তু মানে তাত অলপ প্ৰব্লেম হ'ল, সেইকাৰণে আজি এপ্লাই কৰিব নোৱাৰিলোঁ। ত' সেনে কামটো নহ'লেও তথাপিও ৰাম আৰু মই মানে দুয়োজনে মিলি হোটেলত গৈ পেট পূজা কৰিবলগীয়া হ'ল, কাৰণ ৰাতিপুৱা 6টামান বজাতে
ওলোৱা বঙলমৰালৈ বুলি কয় ATM এপ্লাইৰ কাৰণে, কিন্তু তথাপিও সেইকাৰণে মোক মানে পেট পূজাৰ কাৰণে কোনো এখন হোটেলত সোমাবলৈ চেষ্টা কৰিছিলোঁ আৰু আংকল চাহ পাব নেকি? চাহ পাব নেকি? দিবচোন আপোনাৰ ইয়াতে ভোজনস্থলীৰ পৰা পেট পূজা কৰাৰ পিছত আমি সকলোৱে মানে ৰাম আৰু মই তাৰ পৰা গন্তব্য হ'লোঁ আৰু আজি সেই ভিডিঅ'টো সিমানতে অন্ত পৰিল।